মালিক আহিব আকৌ মোৰ ভয় লাগছি আনা ভয় লাগে মোৰ মালিক আহে নেকি আকৌ ইয়াক খেদি মোৰ ভয় লাগছি ইফালে ভয় লাগছি মোৰ ভয় লাগছি কৈ যায় ৰৰ বহুৰে অলপমান বকুলে কৈ যায় আমরা কৈ যায় কৈ যায় হ'ব লাগিলে ভাই এই ৰ আমাৰ বেটা দুটা আছে এই ভয় কৰিব নালাগে মই মেনেজ কৰিম বুজিছা নাই একো ভয় নাখাবি একো ভয় কৰিব নালাগে মোৰ বেটা দুটা থাকিলে মই আছো মই কি কৰিম কচোন বাৰু ইফালো নহব মোৰ এই নহয় মই এই মালিকৰ কাৰণে একেবাৰে লৈ আছো সেইকাৰণে মই মালিক যিহে বস্তু মোৰ ভয় একে ভয়তে সেইকাৰণে বাদ দি আৰু এইগিলা যাবা নালাগে আৰু চিধা মই লৈ আহিলো সেইকাৰণে এইগিলা বাদ দি যদি মোক ঘৰ সোমাবে না মই এতিয়া কি কৰিম সেইকাৰণে মই এটা মোৰ লগতে সোমালো আৰু যাবা নালাগে দাদা তোমাক গেলি কুবাবুহে মাৰবুহে গতিকে নাংগে মোৰ লগতে যোৱা আৰু যাবা নালাগে বাদ দি লৈ যাওঁ মালিক আকৌ আহিব পাৰে খেদি এই নামাৰে এইটো চিন্তা কৰিব নালাগে জান এই তেৰি একো খান্দি থাকিলে আকৌ আহিব নে সেই জানো সেই জানো সেই হ'লেই কান্দবা নাগে আৰু এই যাম এই আহি একো নহয় ভয় কৰিব নাগে মোৰ বেটাল দুটা থাকিলোঁ মই আছোঁতো মই মেনেজ কৰিমতো একো নহয়তো একো ভয় কৰিব নাগে এইটো মই আনিলোৱে নহয় একো চিন্তা কৰিব নাগে মই আছোঁ মই একো চিন্তা একো নাই চিন্তা কৰিব নালাগে মই মেনেজ কৰিমতো মই যি ক'ব লাগে অলপ ভাগৰ যি আমি ইয়াতে বহি ল'ম দে বাৰু ইয়াতে এইখিনিতে একো নহয় একো নকয় বহি লৈছোঁ অলপ ভাগৰ খুব ৰাম আছো নাই আমি আনছো সম্মান সব খেদাই তাই ঘৰটো নাব নহ'ল সেইকাৰণে আনছো তই ঘৰৰ লগত জ্ঞান লাগে একেবাৰে তুলি মোৰ বাইছা এই তুলি মই আনছো লিপষ্টিক লাগে কাজল লাগে এইসোপা কৰি ফাঁচাই যা আমাৰ দেউতাক বন্ধন দুটা চিঙি দিছো আমাৰ ঘৰত থাকবা নোৱাৰা বুলি কৈছো মই আনছো একেবাৰে তই আলি আহিব লাগে নেকি তই মই আনছো আহিছি আকৌ তই একেবাৰে লৈ আহিছা তোৰ লাজ পোৱা নীলাজটো হে তোৰ চুলি পকিল দাড়ি পকিল গাল মকলা পৰিল দাঁতো হস্তিটো দুই এটা তই লাজ পোৱা নাই তোৰ মায়ে দেখা নিমিলিও আমাৰ মাথা নাখাবি ভাঙি লবি কুমাৰ মই ভাঙি দিম দলি মাৰি দিবলৈ কৈছো কি খবৰ বুলি কমাইছা তই ঘৰৰ কাৰণে তিনি আনিছা তই এটা ঘৰ লবি এটা তিনি সোমাবি আকৌ এটা লবি আকৌ এটা তিনি সোমাবি ফাৰ্ম বনাব মাৰি দিম বুলি কৈছো মই খবৰটা কৈছো ঘৰৰ ভিতৰত সোমাই দিব বুলি কৈছো মই সোমাব নোৱাৰা বুলি কৈছো তই আমাৰ সম্পূৰ্ণ অধিকাৰ আছে নোৱাৰা তই নোৱাৰা বুলি কৈছো কি দেখা পাইছিলি এই মুখত কি দেখা পালি তই ইমান একেবাৰে ৰাম গোটেই একেবাৰে খাং মুনাই দি ভৰ্তি গোটেই গাল খান আমাৰ এইটো কথা বানে নাই আমি সেইটো ঘৰতে থাকিম যায় মই ল'ম আবে আকৌ ভয় কৰিব নালাগে কাকো ভয় নকয় মই আছো এইবাৰ মই ভৰি চিঙাৰ বাংলা উঠাম এইটোতে থাকিম ভাড়া দি নহয় এইটোতে থাকিম আমি ঘৰ আহিবই নহয় ঘৰটো আহিলে আমি বনামেই নহয় একো নহয় এটাই থাকিম এইখন পালেঙত থাকিম এনেকৈ থাকিম আমি নুঠে মই চাফা কৰি দিম দে এইটোতে থাকিম
বাৰু হ'ব দে আমি ঘৰ আহিলি এইটো ভাঙিম আমি ভাঙি পেলাই পাকা কৰি দিম চাব নোৱাৰা নহয় এতিয়া দেখা পালে মোৰ সমস্যা মোৰ পিঠি বাকালে খানাব মোৰ ভয়ে লাগছে এতিয়া কি কৰা যায় কি নকৰা যায় মোৰ চলিকেইটাই পালি মোৰ পিঠি বাকালা এৰাটো বাদে কি বা কৰে মোৰ সমস্যা ভয়ে লাগছে কি হ'ব একে থাকব আৰু ভাই একে থাকব লাগব নহ'লে বা দিগদাৰ আছে মোৰ লগতে গাঁৱৰ মানুহ খেতি আহিব মোক সমস্যা মোৰ এতিয়া নালিও নহয় আন্দা লাগিলেও পলাব লগা হৈছে কি হ'ব হে ভগৱান মোক যাতে ধৰা নেপেলাবি কষ্ট নেদিবি আলুৱেটো ক'ত লুকালে দেখছা কিৰিয়ানি ক'ত পলাই আছে ঐ পিকে কিৰিয়ানি পলাই আছা ক'ত আছা তই এইফালে ক'ত গেলি দেখছা ইফালে লুকাই আছা কিৰিয়ানি গৰম লাগি কাৰণে মই বহিমতো এনেকে থাকবা লাগে তই এই পুতুলিক ভাল পাই একে দেখো ঘৰৰ ভিতৰত সোমালি আনি কিয়া সন্মান চব খেদালি আনছোৱে মই আনবাই লাগিব আৰু ঘৰটো নাপাম নহ'লে বা মই তই একে ঘৰত লোকতে একেবাৰে মান সন্মান চব খেদালি কিয়া খেদাম মই আকৌ যাব নহয় আকৌ যাবতো কি পুলিচে খেদি আছে কেছ দিছি আমি কিন্তু সহায় কৰিব নোৱাৰো ভয় কৰা নাই মই যেনকে মৰা মৰবি কিন্তু ভয় কৰা নাই মোক মাৰি এনে বিহুলে বুট কৰিছে মই যেনকে মৰা মই যাওঁতে কিন্তু আজিকালি এই ফেংকে কি ভাল পালি এই কেছ নাই আজিকালি চৰকাৰে হেৰি কৰি দিছে সেইকাৰণে বাহাত লুকাই মৰি আছা নহয় এনে ঘৰৰ মানুহ লুকাইছো ঘৰৰ মানুহ কোনে লুকাব এতিয়া এই ৰাইজে ফোন কৰি পুলিচৰ কাৰণে লুকাই কিয় মৰি আছা এই দেখা নাই কিকে মাছ দেখা নেকি তহঁতে ফালি বিচাম মোকে পুলিচৰ কাৰণে মই পলা নাই মই কিন্তু পুলিচকে ৰাইজে শুনবো চেষ্টা কৰি দিলা শুনছা নাই বৰবাদ কৰি দিছি মান সন্মান চব শেষ কৰি তই বুজি পাইছা নাই এতিয়া মই কি কৰিব লাগে এতিয়া তই ডাঙৰ তহে কামুৰা কৰি আছা এৰালকে খাই পেলাও নেকি কিবা খং উঠিব কিয়ানো সেইগিলা খাবা লাগে এতিয়া কি কৰো কি নকৰো হৈছিল আছো বাৰু এতিয়া এই বুঢ়াই গোটেই মান সন্মান চব খেলাই এতিয়া গাঁৱৰ মানুহ গোটেই ভেটুৱা বুঢ়া বুলি গোটেই একেবাৰে বিয়েপি গাইছে গোটেই কিয় নাযাব এই বুঢ়া বয়সত বিয়া পাতিছে বিয়েপি নাযায় কিয় হ'ব নিদি কৈছো বাৰু তই আমি কিমান আশা কৰি আছিলো ভেটুৱা দেউতাই আমাক লাগি ধুনীয়া জিয়া আনবো পিছে তাৰ লাগি আনলা দেখোন গোটেই বুঢ়া তিৰি এটা নিমিলাই দেখোন গোটেই ভাইখনহে লাগে ৰাম ৰাম হাতী আৰু মাখি হান দেখিয়ে ৰাম কৰ কি আনলাই ৰাম মই যি চিয়াটো ভাল পাইছিলো কি মই যি চিয়াটো ভাল পাইছিলো আজি মাকে ফোন কৰি উঠছি বোলে তহঁতৰ পিতেৰে কৰি নাআনছি নেকি মোৰ মানটো পঢ়া শুনা চব বাদ দিম মই কিবে লাগব শুনছা মই আৰু ধুনীয়া চিয়া আনি দেখাম এতকে চাই থাক মই আৰু ধুনীয়া মোৰ নাকটো গ্ৰতে কাটা হাত পাইছো মই যি উপা কাৰবাৰ কৰিছি চেছ কৰিলা গাঁৱৰ মানুহ আগত আমাৰ মান সন্মান চব চেছ যি সময়ত আমি বিয়া পাতিব লাগে সেই সময়ত বুঢ়াই বিয়া পাতিছি বৰবাদ কৰি দিব আমাক মই ময়ো আনিম চিয়া এবাৰ ময়ো আনিম চিয়া এটা ইফালে মোৰ একো নাই